Hello everyone, welcome back to my YouTube channel. আজি মই বনাম মেষ্টা টেঙা আৰু কচু ফুল। যেহেতু টেঙাটো গলি যাব ইয়াৰ কাৰণে মই টেঙাটো কটাৰি দি কটা নাই, এনে হাতে দি ছিঙি দিছো। তো ফ্ৰেন্ড বস্তুখিনি ৰেডি হৈ গৈছে, বৰ্তমান বনাব লাগে। মই কচু ফুলখিনি এনেকৈ কাটি লৈছো, তাৰ পাছত লৈছো জলকীয়া আৰু নহৰু, পিয়াজ। জলকীয়া আৰু নহৰুটো বটি দিম, তাৰ পাছত টেঙাটো আছে, আপোনালোকে চাই থাকিব কেনেকৈ বনাম। हेलो एवरीवन, तो तेलखिनि गरम হৈ গৈছে, মই এইখিনি দি দিওঁ। কচু ফুল ভাজাত বেছি তেল দিব নালাগে, কম তেলে দিয়ে ভাজিব লাগে। বেছি তেল দিলে অলপ ডিঙিত লাগে, মানে ডিঙিত খজে। এটা অলপ ভাজা হৈ গৈছে, ইয়াৰ কাৰণে মই নিমখটো দিম। হালধি বৰ্তমান হৈ আছে, তো এইটো ভালকৈ ভাজি ল'ম। ভালকৈ ভাজা হ'লেহে মই টেঙাখিনি দিম। এইটো ভাজা হোৱা নাই, মানে ল'লে বস্তুখিনি, ইয়াৰ কাৰণে মই অলপ পানী দিওঁ গলি যাবৰ কাৰণে। গলি গলি টেঙাটো লাগে, বেছি দিব নালাগে, অলপ দিলে হ'ল। এইটো শুকাই গৈছে, মই টেঙাটো দি দিওঁ। আৰু দিলে জলদি হৈ যায় কচু ফুলটো। একদম সাৰ দিয়া নাই, মই আজি তেল দি বনাম বুলি ভাবিছোঁ, সেইকাৰণে সাৰ এড নকৰিলোঁ। ঢাকি দিম টেঙাটো গলি যোৱালৈকে। ফ্ৰেণ্ড, টেঙাখিনি গলি গৈছে, এইটো অলপ সময় হ'ব দিম। তাৰপাছত অলপ সময় হ'লে আৰু পানী দিম। এইটো অলপ ঢাকি থওঁ এতিয়া। হেল্ল' ফ্ৰেণ্ড, এইটো ভাজা হৈ গৈছে, মই পানী দি দিওঁ অলপ। আদা নহৰুখিনি বটি লৈছোঁ মই। আদা দিয়া নাই, জলকীয়া আৰু নহৰুখিনি বটি লৈছোঁ। এইটো উতল আহি আছে, তো এইটো দি দিওঁ ৰ'ব। তো ফ্ৰেণ্ড, মই আদা নহৰু জলকীয়াখিনি দি দিছোঁ, নহৰু জলকীয়া বটাখিনি। এইখিনি জোলো খাব পাৰি আৰু পিটিকাৰ নিচিনাও কেতিয়াবা কৰি অলপ জোলখিনি শুকাই খাব পাৰি। গতিকে এইখিনি ঢাকি দিম অলপ। মাছটো দিব পাৰিছোঁ, এটা মাছটো দিলোঁ। মাছটো দি গোটেই গুড়া কৰি দিম, ভাল লাগিব, টেষ্ট হ'ব অলপ। এভৰিৱান, মোৰ ৰেচিপিখিনি হৈ গ'ল। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন মেষ্টা টেঙা আৰু কচু ফুল ৰেচিপি কেনেকৈ লাগিল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।